বাইবেলৰ অমৃত জ্ঞান ৩য় খণ্ড। যি মানুহে নিজৰ অপৰাধ ঢাকে সেই মানুহৰ কেতিয়াও কল্যাণ নহয়। যি মানুহে নিজৰ অপৰাধ স্বীকাৰ কৰে সেই মানুহৰ কল্যাণ নিশ্চয় হ'ব। অপৰাধৰ সলনি কাকো অপৰাধ নকৰিবা। খঙাল লোকে বিবাদ আৰু অপৰাধ দুয়োটাই সৃষ্টি কৰে। শাসন নকৰা সন্তানে পিতৃ মাতৃক সদায় দুখ দিয়ে। তুমি তোমাৰ সন্তানক শাস্তি দিয়া, সি তোমাক শান্তি দিব আৰু আনন্দত ৰাখিব। বৃদ্ধসকলক পিতৃৰ দৰে, বৃদ্ধাসকলক মাতৃৰ দৰে, ডেকাসকলক ভাতৃৰ দৰে আৰু যুৱতীসকলক ভগ্নীৰ দৰে জ্ঞান কৰিবা। পুৰুষৰ ওপৰত ক্ষমতা চলাবলৈ ঈশ্বৰে তিৰোতাক অনুমতি দিয়া নাই, কিয়নো ঈশ্বৰে প্ৰথমে পুৰুষকহে সৃষ্টি কৰিছিল, তিৰোতাক পাছতহে সৃষ্টি কৰিছিল। সুখ বিচৰাটো এটা ব্যৰ্থ কাম। ধন্যবাদ।